Welcome back to my YouTube channel. আৰু যে নতুন ব্লগ লৈ আহিছোঁ ব্লগটো মানে দুটা মানে জাজি মুখ আৰু নিমাতি আৰু অলপ সৰু সৰুকৈ ভিডিঅ' এটা বনাইছোঁ তো আপোনালোকক দিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব কমেণ্টত জনাব বুলি আশা থাকিল তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষত থকা বেল আইকনটো বজাই দিব যাতে নতুন ভিডিঅ' দিলে নটিফিকেশ্যন পায় তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইছোঁ জাজি মুখ আমাৰ এনে পাৰ্কখন চাবলৈ আহিছোঁ একচুৱেলি এইটো পিকনিক স্পট হয় তো চাওকচোন Just take a breath and take it deep to show the world that you can. Guys, ইয়াতে আৰু জুলনা এনেকৈ ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে মানে পিকনিকলৈ অহা মানুহে এনেকৈ মানে চাই মেলি অলপ হেৰি চেৰি কৰিবলৈ সৰু ল'ৰা ছোৱালী আহিলে এনেকৈ জুলনা যুঁজিবলৈ তো এয়া অলপ ঐ জুলনা চলিবি নে ঐ কি ধুনীয়া ভিউ আৰু এতিয়া আমাৰ মানে ফটোশ্বুট চলি আছে যেতিয়া এনেকুৱা ধুনীয়া জেগাত আমি ফটোগ্ৰাফাৰ राहुल नहीं आ रहा हूँ क्या ना अक्सर है अरे कहना क्या चाहते हो ৰাহুল নে ৰুবুল আছিলে ৰুবুল আছিলে চৰি ৰুবুল ফটোগ্ৰাফাৰ আৰু ৰাজেশ মডেল মেগাজিনৰ কাৰণে লাগিলে ন কমেণ্ট কৰি জনাব गजब बेइज्जती 2000 years এই পাৰ্কখন এডাল মানুহৰ কাৰণে চাবলৈ আহিছে ইয়াৰ কাৰণে গোটেই একদম এইটো মূৰ্তিছে যা এইটো এইপিনে ৰীল বনি আছে ৰীল लामा एक लामा वीडियो पे स्क्रीनशॉट मार लो ये तो टट्टी है ला पहुंच दिया तो गजब बेइज्जती ইনফ্লুৱেঞ্চাৰ पहुंच दिया तो ইনফ্লুৱেঞ্চাৰ আগত গৈ পিনে কি আছে চাই আহোঁগৈ তো আপোনালোকক দেখাই থাকিম তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে তো গাইছ এইটো হ'ল জাজিমুখ আৰু ইয়াতে পিকনিক চিকনিক খাব পাৰে আৰু আহিলে আপোনালোকে তো এইপিনে চাব কি ধুনীয়া এটা ভিউ আহিছে আৰু এইপিনে ককাই মাছ ধৰি আছে তো সেইপিনে আমাৰ ফটোশ্বুট চলি আছে আৰু ঠাণ্ডা পূৰা বাঢ়ি আহিছে গাইছ অলপ মানে মই অলপ ফটোশ্বুট মাৰি লওঁ তহঁতি এখন মাৰি থাকিবি মোকো মাৰি দে ফটো এইটো এটা মজা জেগা তো ইয়াত ফটো হ'ব আৰু ইমান চাওক কিমান মজা হেৰিটো আহিছে চাব পাৰে এখন হোটেল চাগে তো এয়া নতুন মানে পিকনিক অহা মানুহখিনিয়ে অলপ ফটো শ্বুট কৰিব কাৰণে ধুনীয়াকৈ বনাই মেলি দিছে এইপিনে পখিলা তো গাইছ এইখন হ'ল নিমাতী পাৰ্ক যোনখনৰ দাম মাত্ৰ 20 টকা আৰু সেইপিনে আছে এখন 30 টকা তো 20 টকীয়া আৰু 30 টকীয়া পাৰ্থক্য মই দেখাই আছোঁ তো ভিডিঅ'টো চাই দিব লাষ্টলৈকে তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভঙা মেলা এইটো চাংঘৰত আছিলে হয়তো না বছৰ গাইছ हेलो There is some cute ঘৰ ব্ৰহ্মপুত্ৰ পাৰতে এইটো এটা চাংঘৰ সাজিত আছে আৰু এখন মানে 20 টকীয়া পাৰ্কত পাব আপুনি চাবলৈ তো আমাৰ হিৰ' উঠিলে ফটো মাৰিবলৈ তো এনেকুৱা বিশেষ একো চাবলগীয়া বস্তু নাই য'ত আগত এনেকুৱা আছিলে এনেকুৱা নাই তো চাই থাককচোন আৰু কি দেখা To পাওঁ show the world that you can see a life that's full of wonder, but it will never be enough. তো গাইছ ইয়াতে ফটো মাৰিলোঁ হেৰি কৰিলোঁ ফুৰিলোঁ মাৰিলোঁ এনজয় কৰিলোঁ আৰু এইপিনে আইফেল টাৱাৰ কিন্তু কমজুৰি ফ্ৰী পাউডাৰ হা পুৰা ফ্ৰী পাউডাৰ Oh God, please no!
এইকেইটা পাউডাৰ এয়া ৰাতিপুৱা ধুই আহিছিলোঁ জোতা অৱস্থা এয়া তো গাইছ এইপিনে 10 টকা এটা বেছি হৈ যায় এখন পাৰ্কত কাৰণ নিমাতী একেবাৰে ওচৰ আশে আছে কিন্তু এইখন অলপ 10 টকা বেছি কাৰণ ইয়াত অলপ বস্তু আছে সেইকাৰণে বস্তু কম আছে কাৰণে 20 টকা এখন বস্তু আছে কাৰণে 30 টকা তো আহিলে চাব পাৰে প্ৰথম পাৰ্কখন অলপ আগলৈ আহিলে এখন পাৰ্ক চাবলৈ পাব চাব কি এইপিনে ব্ৰহ্মপুত্ৰ এইপিনে পাউডাৰ ৰাইচ পাউডাৰ ফ্ৰী পাউডাৰ This is Assam. Why are you running? Why are you running? This is pro Assam. ये कौन है তো গাইছ আমাক এই ভিউটো দেখাই দিছোঁ কি ধুনীয়া ভিউ এইপিনে পূৰা পিকনিক স্পট আছে এইপিনে কাষতে পাৰ্কখন আছে আপোনালোকে আহি ফুল এনজয় কৰিব পাৰিব নিমাতীঘাট আহিলে তো আহে নাই আপোনালোকৰ কথা আৰু মই জাষ্ট দেখাইছোঁ আৰু এইপিনে আছে 20 টকীয়া পাৰ্ক মানে 30 টকীয়া পাৰ্ক দেখিছে ডিফাৰেঞ্চ Why, Dada? Why? This is business. নামি আহিছে সেইফালে আমাৰ আন্ধাৰ হ'ল আকৌ এইফালে ৰ'দ হৈছে সেইফালে জনে ওলালে এইফালে খালি ডুবিলে এই পখিলা ফালে নিমাতী নতুন পাৰ্ক চাই আছোঁ আমি নোহোৱা বিচাৰ গাইছ এনেকৈ চাই মেলি আছোঁ আৰু পাৰ্ক আমাৰ পিটু ছাৰ আছে বহুত দিনৰ মতে আমাৰ ভিডিঅ'ৰ মাজত পিটু ছাৰক দেখিবলৈ পাইছে গাইছ আমি সেই চৰাই বাঁহত ফটো মাৰিবলৈ গৈ আছোঁ চৰাই বাঁহ বুলি ক'ব লাগিব ন এইটো লৈ যায় পিটু ঘৰত খানা মেজিৰ কাৰণে হ'ব আহিছোঁ এই চৰাই বাঁহত ফটো মাৰিবলৈ বহুত ফটো মাৰি প্ৰথমতে চৰাই বাঁহত মাৰি লওঁ চৰাইবাত মানুহ আহিছে চৰাই বাঁহত ফটো মাৰিবলৈ গৈ আছোঁ চৰাই বাঁহ বুলি ক'ব লাগিব চৰাই বাঁহ লিখা বনাইছে তো ইয়াতে অলপ ফটো চটো মাৰিলোঁ আৰু সেই জোনত ফটো মাৰিলোঁ আৰু এতিয়া বিন্দাছ গৈ থাকোঁ যাওঁ 20 টকা এটা ইয়াতকৈ কিমান চাবি আৰু बुरा लगता है भाई आप लोग भी जानते हो 20 টকীয়া পাৰ্ক হা গোটেই কাউৰীয়ে কাউৰী তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আপোনালোকে কমেণ্ট কৰি আৰু তেওঁ এনে ভূপেন দা ফটো আছে এনে ৰাতি ভিউ কি মজা ৰাতি কিন্তু ধুনীয়া লাগিছে ন এইপিনে আইফেল টাৱাৰ এইপিনে ৰিল বনাই আছে এইপিনে এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিলে আগত নাছিলে বাট এতিয়া নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে আজি ভিডিঅ' ইমানে আছিল আগত নিমাতী যোৱা এটা ভিডিঅ' আছে তো আগৰ ভিডিঅ'টো এতিয়া ভিডিঅ'টো আগৰ ভিডিঅ'টো লিংক দি দিম ত' চাই মেলি ক'ব ন আগত কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হৈ গ'ল তো লগ পাম এটা নতুন ভিডিঅ'লৈ টিল দেন বাই বাই